everyone, good morning. মই আছোঁ পাছিঘাটত বিশেষ এটা কামৰ কাৰণে আহিছোঁ আৰু আজি আপোনালোকক সৰু এটা ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো হৈছে ৰীলনো কেনেকৈ বনায়। মোৰ তিনিগৰাকী হৈ আদি বন্ধু বান্ধৱীয়ে ৰীল বনাই আছে। মই লাহেকৈ দেখুৱাই আছোঁ আপোনালোকক আৰু কেইটা ষ্টেপত তেওঁলোকৰ ৰীলটো সম্পূৰ্ণ হৈছে সেইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক আৰু কমেণ্ট কৰিবচোন ভিডিঅ'টো কেনে পালে। আচলতে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত সকলোৱে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবত ৰীল বনাই থাকে। সেই ৰীল বনাওঁতে কি কৰিব লাগে সৰু এটা ভিডিঅ' হয়, চাওকচোন আপোনালোকৰ মত। उसको नहीं करने देता हूँ। हाँ, बस उसको मैं ऐसे ही करना है। हाँ, ऐसा ना। ये ले राइट में घुसेगा। ऐसे ही। वही है बस। ভিডিঅ'টো চাই কেনে পালে জনাওকচোন। ভিডিঅ'টো চাই কেনে পালে জনাওকচোন আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, প্লিজ ছাবস্ক্ৰাইব। থেংক ইউ।